শিৱসাগৰ জিলাৰ জকাইচুক পথাৰৰ অৱস্থা বৰ্তমান অতি সংকটজনক। বিশেষকৈ ৰাইজে ভূঁই ৰোৱাৰ পাছতে ঠাই বিশেষে চৰহা পোকে সাংঘাতিকভাৱে আক্ৰমণ কৰিছে আৰু পৰিত্ৰাণ বিচাৰি গোপিনীসকলে আই হৰাই আগবঢ়াইছে। তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস ইয়াৰ ফলত পথাৰখন ৰক্ষা পৰিব। গতিকে আহকচোন ৰাইজ, আইসকলৰ নামৰ মাজত আমিও বিলীন হৈ পৰোঁ। বহুত মানুহ এই জকাচুক পথাৰৰ সোঁমাজত আমি সমবেত হোৱা দেখিছোঁ। বিশেষকৈ আইসকল আমি গম পাইছোঁ, যিহেতু আই হৰাই আগবঢ়াইছে, আপোনালোকে আইনাম পৰিৱেশন কৰিলে। আচলতে এই আইনাম পৰিৱেশন বা হৰাই আগবঢ়ালে এই পথাৰৰ যি অনিষ্ট হৈছে, পোক পতংগই যি অনিষ্ট সাধন কৰিছে, তাক আপোনালোকে ভাল হ'ব বুলি ভাবেনে?
হয় বিশ্বাস কৰোঁ ভাল হ'ব বুলি ভাবোঁ আৰু এনেকৈ শস্য পথাৰখিনি মানে পোক পৰুৱা আঁতৰি গৈ পেলাই সকলোৰে ৰাইজৰে যাতে ভঁৰাল ভৰেগৈ সেইটোকে কামনা কৰিছোঁ। আপোনালোকে এই বছৰে দিছে নে হয় নে প্ৰত্যেক বছৰে দিয়ে? আগতো দিয়া হৈছে এনেদৰে পথাৰত পোক পতংগ অনিষ্ট কৰিলে প্ৰতি বছৰে এনেকৈ আগবঢ়ায় আৰু সেই অনুপাতে শস্য ভালো হয় সেইটো বিশ্বাস কৰিয়ে আগবঢ়াইছে।